নমস্কাৰ আজি আলোচনা কৰিম অথৰ এণ্ড বুকছৰ পাৰ্ট 2 গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বেদনাৰ উল্কা অম্বিকাগিৰি ৰায়চৌধুৰী গতিকে বেদনাৰ উল্কাৰ অথৰ হৈছে অম্বিকাগিৰি ৰায়চৌধুৰী অঘৰী আত্মাৰ কাহিনী সৈয়দ আব্দুল মালিক অঘৰী আত্মাৰ কাহিনীৰ অথৰ হৈছে সৈয়দ আব্দুল মালিক কংগ্ৰেছৰ কাচিয়লি হ্ৰদত বেণুধৰ শৰ্মা কংগ্ৰেছৰ কাচিয়লি হ্ৰদত অথৰ হৈছে বেণুধৰ শৰ্মা ইয়াৰুইংগম মৃত্যুঞ্জয় আই এই তিনিওটাৰেই অথৰ হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য এইবোৰ অতি ইম্পৰ্টেণ্ট আপোনালোকে ভালদৰে মন দি যাব ইয়াৰুইংগম মৃত্যুঞ্জয় আই এই তিনিওটাৰ অথৰ হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য বেদনাৰ উল্কা অম্বিকাগিৰি ৰায়চৌধুৰী অঘৰী আত্মাৰ কাহিনীৰ অথৰ হৈছে সৈয়দ আব্দুল মালিক কংগ্ৰেছৰ কাচিয়লি হ্ৰদত ইয়াৰ হৈছে বেণুধৰ শৰ্মা এতিয়া নেক্সট আপোনালোকে চাব অলকানন্দা নলিনীবালা দেৱী অলকানন্দা নলিনীবালা দেৱী ইয়াত বুকছ আৰু অথৰৰ নাম মিল আছে গতিকে আপোনালোকে এইটো ধৰিব পাৰিব যে অলকানন্দা এইটো হৈছে নলিনীবালা দেৱী গোলাম সৌৰভ কুমাৰ চলিহা এতিয়া গোলামৰ অথৰ হৈছে সৌৰভ কুমাৰ চলিহা ককাদেউতাৰ হাড় নৱকান্ত বৰুৱা শৃংখল ভৱেন্দ্ৰনাথ শইকীয়া গতিকে অলকানন্দা হৈছে নলিনীবালা দেৱী গোলাম সৌৰভ কুমাৰ চলিহা ককাদেউতাৰ হাড় অথৰ হৈছে নৱকান্ত বৰুৱা শৃংখল ভৱেন্দ্ৰনাথ শইকীয়া আপোনালোক তাৰপিছত পঞ্চতন্ত্ৰ বিষ্ণু শৰ্মা পঞ্চতন্ত্ৰ অথৰ হৈছে বিষ্ণু শৰ্মা ডিস্কভাৰী অফ ইণ্ডিয়া জৱাহৰলাল নেহৰু ডিস্কভাৰী অফ ইণ্ডিয়াৰ অথৰ হৈছে জৱাহৰলাল নেহৰু গ্লিমছেছ অফ ৱৰ্ল্ড হিষ্টৰী গতিকে ইয়াৰো অথৰ হৈছে জৱাহৰলাল নেহৰু মহাভাৰত বেদব্যাস ৰামায়ণ বাল্মীকি গতিকে পঞ্চতন্ত্ৰৰ অথৰ হৈছে বিষ্ণু শৰ্মা ডিস্কভাৰী অফ ইণ্ডিয়াৰ হৈছে জৱাহৰলাল নেহৰু গ্লিমছেছ অফ ৱৰ্ল্ড হিষ্টৰী হৈছে অথৰ জৱাহৰলাল নেহৰু মহাভাৰতৰ বেদব্যাস এইটো আপোনালোকে নিশ্চয় জানে ৰামায়ণ বাল্মীকি আপোনালোকে যদি ভিডিঅ'টো চাই অলপ উপকৃত হৈছোঁ বুলি ভাবে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু ইয়াৰ পিছৰ ভিডিঅ'ত মই পাৰ্ট 3 বিষয়ে আলোচনা কৰিম গতিকে মোৰ পিছৰ ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল বাটনটো ক্লিক কৰি অল কৰি ৰাখিব